हेलो ভিউয়ার্স, পৃথিবীত মানসিক ও শারীরিকভাৱে শক্তিশালী বহুতো লোক আছে। মানসিকভাৱে শক্তিশালী হোৱা লোকসকলৰ কাৰণসমূহ আমি কম বেছি পৰিমাণে বুজি পাওঁ, কিন্তু এনেকুৱা কিছুমান ছুপাৰমেন বা অদ্ভুত শক্তিৰ ব্যক্তি আছে যিসকল ঐশ্বৰিক ও কঠোৰ পৰিশ্ৰমৰ ফলত বিশ্বত ছুপাৰষ্টাৰ হিচাপে নিজক আইডেণ্টিফাই কৰিছে। বৈজ্ঞানিকসকলে আজিলৈকে এই ব্যক্তিসকলৰ ৰহস্য সম্পৰ্কে ভালকৈ বুজি নাপালে। হেল্ল' ফ্ৰেণ্ডছ, পলম নকৰি আগবাঢ়ো বিশ্বৰ কেইজনমান শাৰীৰিকভাৱে শক্তিশালী ব্যক্তিৰ বিষয়ে জানিবলৈ। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে এন ইণ্টাৰেষ্টিং ভিডিঅ'। নাম্বাৰ 1, ভেমেট্ৰো খালাজী। পৃথিৱীৰ শক্তিশালী ব্যক্তিৰ ভিতৰত অন্যতম এইজন। আমোদজনক বিষয়টো হ'ল ঘোঁৰা কান্ধত তুলি খোজকাঢ়িব পাৰে, দুয়োখন হাতেৰে কাৰ এখন দাঙিব পাৰে, নিজৰ দেহৰ ওপৰেদি কাৰ ক্ৰছ কৰাব পাৰে। হেল্ল' ভিউৱাৰ্ছ, সঁচাই মজাৰ বিষয় নহয়নে? মানুহজন ইমানেই শক্তিশালী যে কান্ধত কাঠৰ ডাঙৰ পিচ এটা লৈ দুয়ো ছাইডৰ পৰা 25-30 জন মানুহে তলফালে হেঁচি ভাঙি দিব পাৰে। হাতেৰে লোহাৰ ৰড ভাঁজ কৰিব পাৰে। ইয়াৰ উপৰি কান্ধত মাৰি এডাল লৈ দুয়ো ছাইডে 10জনী ছোৱালী হাৱাত ঘূৰাব পাৰে। ব্যক্তিজন পৃথিৱীত ইমানেই পপুলাৰ যে 63টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। হেল্ল' ভিউৱাৰ্ছ, ভিডিঅ'টো প্লিজ লাইক কৰিবলৈ নাপাহৰিব। নাম্বাৰ 2, ভাছেলি কামস্কি। ৰাছিয়াত অদ্ভুত খেল এটাৰ পৰম্পৰা আছে যিটোক কোৱা হয় থাপ্পৰ মাৰা খেল প্ৰতিযোগিতা, আৰু ভাছেলি কামস্কি এই খেলৰ গুৰু বুলি জনাজাত। ইয়াৰ থাপ্পৰ ইমানেই ভয়ংকৰ যে ডাঙৰ ডাঙৰ খেলুৱৈ চেঞ্চলেছ হৈ যায় আৰু এটা থাপ্পৰত তৰমুজ গুড়া কৰি দিব পাৰে। ইয়াৰ থাপ্পৰ কাৰোবাৰ গাত লাগিলে চেঞ্চলেছ হোৱাৰ উপৰি হস্পিটেলাইজড হ'ব লগা হয়। হেল্ল' দোস্ত, ৰহস্যময় অদ্ভুত ব্যক্তি নহয়নে? হেল্ল' ভিউৱাৰ্ছ, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিছে বহুত বহুত ধন্যবাদ, আৰু আজি নতুন চোৱাসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব, সম্পূৰ্ণ ফ্ৰী। নাম্বাৰ 3, কংফু মাষ্টাৰসকলৰ বিষয়ে কম বেছি পৰিমাণে আমি সকলোৱে জানো, কিন্তু আজি এনেকুৱা এজন কংফু মাষ্টাৰৰ বিষয়ে আলোচনা কৰিম যিজনে ড্ৰিল মেচিনৰ লগত চেলেঞ্জ কৰিছে, তাকো আকৌ দেহৰ চেঞ্জিটিভ এৰিয়াত। ভিডিঅ'টো চাই নিশ্চয় আপুনি অনুমান কৰিব পাৰিছে কিমান পৰিশ্ৰম কৰি তাৰ দেহ লোহাতকৈ হাৰ্ড কৰিছে। সঁচাই ভিউৱাৰ্ছ, পৃথিৱীত কিছুমান মানুহ পৰিশ্ৰম কৰি বিচিত্ৰ ক্ষমতাৰ গৰাকী হৈছে। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কোনটো আটাইতকৈ বেছি ভাল লাগিছে প্লিজ কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হেল্ল' ভিউৱাৰ্ছ, এনেকুৱা মজাৰ ভিডিঅ' পাবলৈ প্লিজ আমাক ছাপোৰ্ট কৰিব, আৰু ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক।